নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে এটা খুবেই ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। পুনৰ বৃদ্ধি পাইছে কৰোনা মহামাৰীৰ ৰোগ। আকৌ বন্ধ হ'ব স্কুল কলেজ। নিশা 10 বজাৰ পৰা 6 বজালৈ সান্নিধ্য আইন। নিশা 9 বজাত বন্ধ কৰিব লাগিব দোকান পোহৰ। কামৰূপ মহানগৰত 8ম শ্ৰেণীলৈকে বন্ধ কৰা হৈছে পাঠদান প্ৰক্ৰিয়া আৰু অন্য জিলাত 5ম শ্ৰেণীলৈ বন্ধ কৰা হৈছে পাঠদান প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছে যোৱা শনিবাৰ অৰ্থাৎ 8 জানুৱাৰীৰ পৰা। আৰু এই সম্পৰ্কে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে মতামত আগবঢ়াইছে সেই সম্পৰ্কে শুনি যাওক। স্কুল গোটেই অসমতে অহাকালিৰ পৰা ক্লাছ 5লৈকে স্কুল বন্ধ থাকিব। All school up to class 5 will be closed down, entire Assam. Private, public, shop up to 30th January. 30 January. LP school completely বন্ধ থাকিব up to class 5. গুৱাহাটীত বন্ধ থাকিব up to class 8. অসমত ক্লাছ 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব up to class 8. হেল্থ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব, ছাপ'জ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে, ডিব্ৰুগড়ত কেছ বাঢ়িলে, হেল্থ ডিপাৰ্টমেণ্টে ডিচিক নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8লৈকে বন্ধ কৰক। চ' বিগিন উইথ ক্লাছ 5, কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8লৈকে বন্ধ কৰিব। আৰু যি 9-10 খোলা থাকিব আৰু 11, 9, 10, 11ৰ ক্লাছ সপ্তাহত আধা দিন হ'ব, ৰোটেশ্যনেল বেচিছত। 12টো এজ ইউজুৱেল থাকিব, তেওঁলোকৰ পৰীক্ষা আছে। 9, 10, 11 এইটো সপ্তাহত ৰোটেশ্যনেল বেচিছত চলিব। তাৰমানে এজনে এটা ক্লাছে 3 দিন পাব। So 9 will be 3 দিন, 10 will be 10 days. 11 will be 3 days, বা 3 বা 4 days যিটো এডুকেশ্যন ডিপাৰ্টমেণ্টে ঠিক কৰে 50% বুলি ক'লে যিটো পৰিব, কিন্তু 12 will be ফুল ক্লাছ, 12 and তাৰ ওপৰত পুৰা ক্লাছ থাকিব। ইঞ্জিনিয়াৰিং, মেডিকেল কলেজ, টেকনিকেল ইনষ্টিটিউশ্যন উইল ৰান এজ ইউজুৱেল, তাতে কোনো ৰেষ্ট্ৰিকশ্যন নাই। 9ৰ পৰা 11লৈকে 9, 10, 11 ৰোটেশ্যনেল চলিব। অহাকালি শিক্ষা বিভাগে তাৰ ডিটেইল গাইডলাইন দি দিব। 9, 10, 11 আমি এইটো বিচাৰিছোঁ যে ৰোটেশ্যনেল চলক, যাতে স্কুলখনত ভৰ্তি হৈ নাযায় ষ্টুডেণ্ট। আজি যদি 9 আহিছে, অহাকালি 10 আহিব। হা টাইমটো এডুকেশ্যন ডিপাৰ্টমেণ্টে যিটো নৰ্মেল স্কুল আৱাৰ্ছ হ'ব, এডুকেশ্যন ডিপাৰ্টমেণ্টে নটিফিকেশ্যন ইছ্যু কৰিব যে 9 কোনবাৰে আহিব, 10 কোনবাৰে আহিব। এইটো এতিয়ালৈকে 30 জানুৱাৰী, উইথ এফেক্ট ফ্ৰম ডে আফটাৰ টুমৰ'। কালি এডুকেশ্যন ডিপাৰ্টমেণ্টে নটিফিকেশ্যন দিব, পৰহিৰ পৰাইটো লাগিব। কিন্তু ক্লাছ 5লৈকে যিটো বন্ধ, এইটো ফ্ৰম টুমৰ' লাগি যাব। গুৱাহাটীত ক্লাছ 8লৈকে যিটো বন্ধ, এইটো অহাকালি লাগিব। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে দেন প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে থকা যি বেল আইকন ক্লিক কৰি অল অপশ্যনত প্ৰেছ কৰিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ প্ৰথমে আপোনালোকে পায়। ধন্যবাদ।